वेलकम टू आवर चैनल मिस्टर नॉलेज सेंटर। আজি আমি আপোনালোকক দেখুৱাম বায়ুৰ পৰা কেনেকৈ আমি পানী সংগ্ৰহ কৰিব পাৰি। তো আমি জানো কি বায়ুত প্ৰায় 78% নাইট্ৰোজেন থাকে, 20.9% অক্সিজেন থাকে, লগতে প্ৰায় 0.93% কাৰ্বন ডাই অক্সাইড আৰু আন বহুতো গেছ বায়ুত পোৱা যায়। ইয়াৰ উপৰিও বায়ুত জলীয় বস্তু থাকে যিটো পানীৰ গেছীয় অৱস্থা। তো আমি এই গেছীয় অৱস্থা থকা পানীটো কেনেকৈ আমি সংগ্রহ করব পারি তারে এটা আমি এক্সপেরিমেন্ট করে দেখুৱাম। বলক আমি ভিডিওটো আরম্ভ করব। তোমালোকে নিশ্চয় জানা কোনো পাত্ৰত ঠাণ্ডা পানী ৰাখিলে পাত্ৰটোৰ বেৰত কি হয়, পানীৰ টোপাল জমা হয়। এই পানীৰ টোপালবোৰ কিয় আৰু কেনেকৈ জমা হয় আমি এটা বেলেগ ভিডিঅ'ত দেখুৱাম। আজি আমি 8টামান বটল ফ্ৰিজত ৰাখিম, সেইবোৰ উলিয়াই ৰুম টেম্পাৰেচাৰত 1 ঘণ্টামান ৰাখিম, চাম কিমান পানী জমা হয়। ফ্ৰিজত থৈ দিয়া পানীৰ বটলবোৰ আমি উলিয়াই এটা ষ্টিলৰ থালত ৰাখিম। তো আমি বটলবোৰ উলিয়াই লৈ আছোঁ। চাওক, এইটো এটা ষ্টিলৰ থাল হয়। এই থালিটোতে আমি এটা এটাকৈ বটল ৰাখিম। যিহেতু বটলৰ ভিতৰৰ পানী বৰ ঠাণ্ডা, গতিকে বটলৰ বেৰত পানীৰ টোপাল জমা হ'ব। এই টোপালবোৰ আমি সংগ্ৰহ কৰি মাপি চাম কিমান হয়। 15 মিনিট পিছত কিমান পানী জমা হ'ল সেইটো আমি চাই লওঁ। চাওক, থালটোত কিছু পানী জমা হৈছে আৰু এই পানীখিনি আমি এটা কাঁচৰ গ্লাছত ঢালি আছোঁ। চাওক কিমান পানী জমা হৈছে, প্ৰায় 50 ml মান পানী জমা হৈছে। 15 মিনিটত 50 ml মান জমা হৈছে। আমি 1 ঘণ্টা ৰাখি চাম কিমান পানী জমা হয়। আকৌ আমি বটলবোৰ থালখনত ৰাখি আছোঁ। এইবাৰ আমি 1 ঘণ্টা ৰখাই চাম কিমান হয়। 1 ঘণ্টা হৈ গ'ল। এতিয়া আমি বটলবোৰ থালখনৰ পৰা আঁতৰাই আছোঁ। বটলবোৰ আঁতৰোৱা শেষ। এতিয়া আমি থালত জমা হোৱা পানীবোৰ এটা কাঁচৰ গ্লাছত ভৰাই চাম কিমান পানী জমা হৈছে। আপোনালোক দেখিবলৈ পাই আছে বহুতো পানী গ্লাছত জমা হৈছে। চাওক, বহুত পানী। এইখিনি পানী আমি বতাহৰ পৰা সংগ্ৰহ কৰিছোঁ, প্ৰায় 200 ml মান পানী হ'ব। আপোনালোক নিশ্চয় চালে আমি কেনেকৈ বতাহৰ পৰা পানী সংগ্ৰহ কৰি দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।